নমস্কাৰ। আপুনি যদি জীৱনত বাধা, ভয়, আশংকা, মানসিক চাপ বা অশান্তিৰে দিন পাৰ কৰিছে, তেনেহ'লে আজিৰ এই কথাখিনিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। আপোনাৰ জীৱনত কিবা নহয় কিবা পৰিৱৰ্তন নিশ্চয় আনিব। কাৰণ আজি মই কম শ্ৰী হনুমান চালিচা পাঠ কৰিলে আচলতে কি হয়। নম্বৰ 1, ভয়, আতংক সম্পূৰ্ণ দূৰ হয়। হনুমানজীৰ নামত আছে এক অদম্য শক্তি। হনুমানজীৰ এই চালিচা নিয়মীয়াকৈ পাঠ কৰিলে মনত থকা ভয়, অস্থিৰতা আৰু ডিপ্ৰেশ্যন লাহে লাহে কমি যায়। নম্বৰ 2, নকাৰাত্মক শক্তি আঁতৰি যায়। ঘৰত যদি অশুভ প্ৰভাৱ বা নিগেটিভ ভাইব থাকে, হনুমান চালিচাৰ ধ্বনিয়ে সেই সকলো নিগেটিভ শক্তি পোহৰেৰে দূৰ কৰে। নম্বৰ 3, পথ, বাধা, সমস্যা আৰু কৰ্মৰ বিঘিনি দূৰ হয়। যিকোনো কামৰ মাজত যদি বাৰে বাৰে বাধা আহি আছে, হনুমান চালিচাৰ পাঠে সেই বাধা দূৰ কৰি পথ মসৃণ কৰি তোলে। নম্বৰ 4, আত্মবিশ্বাস বৃদ্ধি পায়। চিন্তা, দুশ্চিন্তা, বেয়া অনুভৱ এইবোৰক দূৰ কৰি আপোনাৰ মনোবল, সাহস আৰু দৃঢ়তা বৃদ্ধি কৰে। নম্বৰ 5, শাৰীৰিক শক্তি আৰু জীৱনী শক্তি বৃদ্ধি হয়। হনুমানজীৰ আশীৰ্বাদত ব্যক্তিৰ শৰীৰত ধনাত্মক শক্তি জাগ্ৰত হয়। এলাহ ভাৱ, ক্লান্তি, উদাস মন এইবোৰত হনুমান চালিচা পাঠ অত্যন্ত লাভদায়ক। নম্বৰ 6, নজৰ দোষ সম্পূৰ্ণ নাশ হয়। নজৰ লাগিলে ঘৰৰ কাম, ব্যৱসায়, স্বাস্থ্য সকলোতে সমস্যা আহি পৰে। হনুমান চালিচা পাঠে এই অশুভ প্ৰভাৱক সম্পূৰ্ণৰূপে নাশ কৰি দিয়ে। নম্বৰ 7, দেৱবাধা, ভূত প্ৰেত, অশুভ শক্তিৰ পৰা ৰক্ষা। সৰ্বশক্তিমান হনুমানজীয়ে অশুভ শক্তিৰ ওপৰত সম্পূৰ্ণ প্ৰভুত্ব ৰাখে। হনুমান চালিচা নিয়মীয়াকৈ পাঠ কৰিলে কোনো ধৰণৰ অশুভ শক্তি ওচৰলৈ আহিব নোৱাৰে। নম্বৰ 8, ভাগ্য উদয় হয়। মন সলনি হ'লে ভাগ্য সলনি হয়। হনুমান চালিচাই সকলো ধনাত্মক শক্তিক সক্ৰিয় কৰি ভাগ্যৰ দুৱাৰ খুলি দিয়ে। মঙলবাৰ আৰু শনিবাৰ হনুমান চালিচা পাঠ কৰাটো আটাইতকৈ শুভ। 5 পৰা 7 বজাৰ ভিতৰত পৰম পবিত্ৰ সময়। এদিনত এবাৰো পঢ়িলে যথেষ্ট, কিন্তু অন্তৰৰ পৰা পঢ়িব লাগিব। এবাৰ মনৰ গভীৰতাৰে শ্ৰী হনুমান চালিচা পাঠ কৰি চাওক। আপুনি নিজে অনুভৱ কৰিব জীৱনটো কিমান শান্ত, নিৰাপদ আৰু ধনাত্মক হৈ পৰে। জীৱনৰ অন্ধকাৰসমূহ আঁতৰি যায়। শান্তি আৰু আশীৰ্বাদেৰে জীৱন ভৰি পৰিব। জয় শ্ৰীৰাম, জয় হনুমান।